বাদ দিটা ৰিল বনাব লাগিছো মানে কৰা তোমালোকে এয়া আমাৰ আৰম্ভ হৈ আছে খবৰ আছোঁ মই অন্যতা ব্লগলৈ আৰু আজি আহিছোঁ শ্বুটিং এটা কৰিবৰ কাৰণে শ্বুটিং মানে কি কভাৰ চঙৰ বহুত দিন বিকিয়ে কভাৰ চং কৰা নাই তো ইউটিউব চেনেলত দিব ওলাইছে নাই কৰা সকলোৰে এক্সাম চলি আছে সেইকাৰণে তাৰ বাবে দিব পৰা নাই আজি পুনৰ এটি শ্বুটিং কৰিছোঁ বহুত দিনৰ মূৰত এই গীতটি নাই এইটো নুশুনা কপিৰাইট লাগি যাব তো এই গীতটি কপিৰাইট লাগি যাব দেই এই গানটো শুনালে গানটো কি আছিলে দেউৰাণী দেউৰাণী আৰু এয়া লক্ষ্যজিতা আৰু এইফালে তোমাৰটো চিনি পায়ে বাৰু বহুতবাৰ মোৰ লগত আছে এবাৰ মোৰ চেনেলত প্ৰথম কৰিছে দেই লক্ষ্যজিতাই নহ'লে আমাৰ এইটো অঞ্চলত বিখ্যাত বাৰু বহুত জেগাত গৈছে আৰু নৰ্থ ইষ্টৰ প্ৰগ্ৰেমতো গৈছে নৰ্থ ইষ্টৰ অলৰেডি টাইটেল পাই থৈছে বাৰু হয় নাই বাৰু টাইটেল পাই থৈছে পাছত ভালকৈ কৈ আছোঁ তো আপোনালোকে চাই যাব ব্লগটি এনেকুৱা পাই ক'ব আৰম্ভ হ'ব হৈছে সেইফালে হিমাশ্ৰী গৈছে আপোনালোকে চাব বৰ সুন্দৰ গীত হয় শ্বট ল'বলৈ কাৰণে আমি ওপৰত উঠি আহিছোঁ তো হিমাশ্ৰীৰ তলত আছে এইফালে লক্ষ্যজিতা এইফালে তলত চব Finding life along the way, melodies we haven't played. পুৰা শ্বুটিঙত বিজি হৈছে সেইফালে আৰু ইয়াত আপোনালোকৰ স্ক্ৰীণত দেখিছে নাই চক লৈ আছোঁ শ্বট মই লৈ আছোঁ শ্বুটিং চলি আছে আপোনালোকে মোৰ বিহাইণ্ড দ্য চিন আপোনালোকক দেখাই আছোঁ কেনেকুৱা কভাৰ চংটো হয় আপোনালোকে আগত দেখিছে আৰু এইফালে হৈ আছে আৰু অলমষ্ট আৰু বেছি নাই 50% খতম হ'ল আৰু 50% আছে আৰু অন্য এটা লোকেশ্যনত যাম এতিয়া আমি শ্বুট কৰিবৰ কাৰণে এইটো লোকেশ্যন শেষ হ'ল এতিয়া অন্য এটা লোকেশ্যন যাম আৰু এতিয়ালৈকে বিকি এইফালে কৰি আছে আৰু এইফালে আমাৰ লক্ষ্যজিতা হিমাশ্ৰী অকল এতিয়ালৈকে হৈ আছে শ্বুট তো ব্লগটো চাই যাব শেষলৈকে আৰু আকৌ এবাৰ কৈছোঁ আপোনালোকে মৰম দিব গানটি খুব সুন্দৰ গান আৰু বৰ ধুনীয়া এক্টিং কৰিছে লক্ষ্যজিতা হওক বা হিমাশ্ৰী হওক ধুনীয়া কৰিছে আৰু চাই যাব বুজি পোৱা নাই তো বিকিয়ে শিকাই আছে আচ্ছা গোবিন আছামো কিন্তু বহুত কষ্ট কৰিছে কিন্তু দেই কেমেৰা এফালে ব্লগ বনাই আছে কেমেৰাও এইফালে লাগি আছে দুইগৰাকী চেষ্টা চলি আছে আৰু ডান্সৰ প্ৰেক্টিচ চলি আছে এইফালে লক্ষ্যজিতাটো আৰু তেওঁ গড টেলেণ্ট পাই দিছে আমাৰ দেখাই আছে তো আমি নেক্সট লোকেশ্যনত যাব ওলাইছোঁ ইয়াততো সম্পূৰ্ণ শেষ হ'ল নে কি বিকি সম্পূৰ্ণ শেষ হ'ল আৰু নেক্সট লোকেশ্যনত যাওঁ নেক্সট লোকেশ্যনৰ জেগাত যাওঁ চেগুনবাৰী ওচৰতে আছে চেগুনবাৰীলৈ যাওঁ এই লক্ষ্যজিতাক মৰম চৰম দিব কিন্তু হেৰি তাই নৰ্থ ইষ্টৰ নৰ্থ ইষ্টৰ গড টেলেণ্টৰ ফাৰ্ষ্ট পাইছে ন জুৰি এৱাৰ্ড পাইছে ন তাই ইমান টেলেণ্টেড আছে বাৰু সেইফালে আৰু ডান্স ষ্টেপ আপুনি চাব কিমান ধুনীয়া ডান্স ষ্টেপ কৰে তাই আপোনাৰ চাব তো ব্লগটো চাই যাব আমি আহি পাই গ'লোঁ চেগুনবাৰী ইয়াতে হ'ব ফাইনেল আমাৰ শ্বুটিংটো আৰু চক ইমান বতাহ দি আছে ভয় লাগিছে ইমান বতাহ দিছে চক ইমান বতাহ বলি আছে কৈছোঁ নহয় আৰু ভয় লাগি গৈছে ইয়াত অকণমান ডিছকাশ্যন চলি আছে এই আমাৰ গোবিন আছাম আমাৰ এবাৰ এইজন ব্লগাৰ এবাৰ ভিডিঅ' কামত লাগিছে এয়া মই এতিয়া শ্বট লৈ আছিলোঁ এতিয়া শ্বট লৈ কৰি হৈছে আৰু বেছি নাই আৰু অকণমান দেৰি আছে আমাৰ লক্ষ্যজিতা বহুত ভাল এক্সপ্ৰেশ্যন দিছে দেই তাৰপিছত এয়া গৈ আছোঁ আৰু এতিয়া হিমাশ্ৰীও শ্বট ল'বলগীয়া আছে বৰ্তমান মোৰ DSLR বেটেৰী একেই হৈ গ'ল এতিয়া চাৰ্জ দিব লাগিব এতিয়া অলপমান ব্লগটো বনাই দিওঁ আপোনাৰ কাৰণে চাই যাব এতিয়া ব্লগটো আৰু অলপ আছে মই দেখাম এতিয়া শ্বট লৈ আছে এইফালে হিমাশ্ৰী আছে এইফালে হিমাশ্ৰী আছে আৰু এতিয়া এই চেগুনবাৰীতে আছোঁ আমি 1 2 3 go
শ্বুটিং বাদ দি তাৰ ৰিল বনাব লাগিছোঁ এয়া ৰিল বনোৱাত ব্যস্ত সেই খোৱাই নাই বেগুনকালি মানে কৰা তোমালোকে হৈ আছে ডিছকাছ চলি আছে এতিয়া ড্ৰেছ চেঞ্জ কৰি ল'লে তো এতিয়া আকৌ এটা নতুনকৈ এতিয়া শ্বুট কৰিব আহিছোঁ এটা নতুন এটা প্লেচত তো ব্লগটো আপোনালোকে চাই যাব এইফালে বিকি ৰেডি নেকি বিকি চব ৰেডি আছে তো মই শ্বৰ্ট এটা লৈ লওঁ আপোনালোকক দেখাম চাই যাওক মোৰ ব্লগটো নেকি বিকি একেদিনাখনে শেষ কৰিম যে একেদিনা জল্দি কৰি আছোঁ আৰু টাইমটো বেছি নাই পটাপট কৰোঁ কামটো তো মোৰ ব্লগ চাই যাওক ভাল পাব এই শ্বুট কৰিব পাৰে এতিয়া তাঁতৰ শালত এতিয়া শ্বুট হ'ব আমাৰ ইয়াত তাঁতৰ শালত বহি ল'লে আমাৰ Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading. আৰু শ্বুটিঙো সামৰিলোঁ চব শ্বুটিং শেষ হ'ল আৰু লক্ষ্যজিতা হওক হিমাশ্ৰীৰ লগত কাম কৰি ভাল লাগিলে নেকি বিকি আৰু শেষ কৰিলোঁ দিনটো আৰু ৰিলিজ কেনেকৈ হ'ব বিকি কৈ দিয়া কাইলৈ মানে 27ত আপোনালোকে ভিডিঅ'টো চাব পাব মই ডিছক্ৰিপশ্যন লিংকটো দি দিম আপোনালোকে মৰম কৰিব আৰু লক্ষ্যজিতা মৰম কৰিব এইপিনে আছেই হিমাশ্ৰী তো ব্লগটো চাই যাব শেষত প্ৰায় আকৌ এটা লগ পাম অন্য এটা ব্লগত